নমস্কাৰ আপোনালোক ভালে আছেনে মই ভালেই আছো এয়া এইখন মোৰ বাৰান্দা এইখনতে মই এইখনে মোৰ খুব দুখৰ লগৈ দেই ইয়াতে মই এইখনতে বহো কিতাপ পঢ়ো ফোন কৰোঁ কেতিয়াবা চিলাই কৰোঁ নহ'লে মোবাইলটো পিটিকি থাকোঁ এইখিনি ইয়াতে অকণমান মই টাব কৰিছোঁ মই ফুল কৰি ভাল পাওঁ কিন্তু আমাৰ ইয়াত যিহেতু ৰ'দ নপৰে ফুলটো ইমান ভাল নহয় তো ফুল সজায়ো ভাল পাওঁ অকণমান সজাইছোঁ আৰু এইখিনি আৰু এনেকৈ এইখিনি আৰু আজি মোৰ প্ৰথম দিন আপোনালোকৰ লগত চিনাকি হ'বলৈ আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছোঁ আহক আৰু পাকঘৰলৈ যাওঁ ইয়াতে মই ৰন্ধা কৰোঁ বেছিভাগ সময় ইয়াতে আমি সকলো গৃহিণীয়ে কটাওঁ ইয়াত ময়ো ভাল পাওঁ ইয়াত সময় কটাই আজি মই একেবাৰে সাধাৰণ কণী জোল দুপৰীয়া কণী জোল খাম কণী জোল বনাম তো মই কণীকেইটা ভাজিয়ে ল'লোঁ আৰু এতিয়া মই আলু কুটি কৰোঁ মই ভাজি লওঁ মই কিন্তু ৰন্ধা বঢ়াবিলাক একো নাই যেনেকৈ মন যায় তেনেকৈ কৰোঁ মই আলুখিনি মই নিমখ পানীত ডুবাই থৈছিলোঁ নিমখ পানীত ডুবাই পেলাই টুকি পেলাই ইয়াত ফ্ৰাই কৰিছোঁ আৰু এয়া ফুলকবি মই হাফ বইল কৰি থৈছোঁ এইখিনি মই ভজা হৈ গৈছে মোৰ এইখিনি মই সদায় লোহাৰ কেৰাহীত বনাওঁ যিমান পাৰোঁ লোহাৰ কেৰাহীত বনাবলৈ চেষ্টা কৰোঁ এয়া মই লোহাৰ কেৰাহীত আলুখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল এইখিনি মই কাঢ়ি থৈছোঁ ইয়াত তো এতিয়া মই ইয়াত তেল দিম আমাৰ সংসাৰ বৰ সৰু সংসাৰ দুজনীয়া সংসাৰ এনে চাৰিজনীয়া কিন্তু এতিয়া আমি দুজন থাকোঁ এয়া মই তেল দিলোঁ তেলতে মই অকণমান গোটা জিৰা দিম এয়া মই জিৰা দিলোঁ ইয়াতে মই এইখিনিত একো নাই পিঁয়াজৰ ইমান দাম মই এটা পিঁয়াজ দিছোঁ অকণমানি আৰু এটা সৰু বিলাহী দিছোঁ ইমান বজাৰত দাম হৈ আছে এইখিনি মই এতিয়া ইয়াত দি দিম আজি প্ৰথম দিন যে মই ইয়াতে অকণমান নিমখো দিওঁ আৰু হালধিটোও মই ইয়াতে দি দিওঁ আৰু মই এটা বস্তু ইয়াৰ পৰা উলিয়াম এতিয়া ফ্ৰিজৰ পৰা নহৰু আদা আৰু কেঁচা জলকীয়া এনেকৈ মই পেষ্ট বনাই থৈ দিওঁ ইয়াতে অলপ নিমখ দি পেলাই পেষ্ট বনাই মই এসপ্তাহলৈকে ব্যৱহাৰ কৰিব পাৰোঁ মই এইখিনি তো কামবোৰ কৰিবলৈ সহজ হয় ব্যৱহাৰ কৰিবলৈ এলাহ নালাগে আৰু বা আলহী আহিলে বহুত কামত আহে মই ইয়াতে অকণমান পানী দিম এতিয়া তেল কমপ্লিটটো কাৰণে বহুত পানী বিচাৰে এইবোৰ এটা সদায় খোৱা ৰন্ধাৰ নকৰোঁ মই বিশেষ একো স্পেচিয়েলকৈ মই বনোৱা নাই বা দেখুৱাবলগীয়াও একো নহয় মাত্ৰ মই ঘৰৰ দৈনন্দিন কৰি যোৱা কামবোৰৰ লগত আপোনালোকৰ লগতো কথা পাতিবৰ কাৰণেহে এইবিলাক মই কৰিছোঁ ইয়াতে মই অকণমান জিৰা গুড়ি দিম দিলোঁ অকণমান ধনিয়া গুড়ি দিম এইবিলাক মই ঘৰতে কৰোঁ দেই জিৰা গুড়ি ধনিয়া গুড়ি মই ঘৰতে কৰিলোঁ পৰাপক্ষত মই কিনা মছলা ব্যৱহাৰ নকৰোঁ এইখিনি দি দিম এতিয়া এইখিনি মই নিমখ পানী দি বইল কৰি পানীখিনি পেলাই থৈছোঁ পানী ছটিয়াই দিম ইয়াত কিবা তুমি কৰোঁতে ভুল ভালকৈ হ'লে আপোনালোকে শুধৰাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আপোনালোকৰ মৰম আপোনালোকৰ সহযোগিতাই মোৰ প্ৰেৰণা মই যেতিয়া আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাম আপোনালোকে ভয় লাগিব নহয় কিবা হৈছে বেয়াই হৈছে নেকি মই
এইখিনি সিজিবৰ কাৰণে মই অলপ সৰহকৈ পানী দিলোঁ অলপ সিজক মই এতিয়া ঢাকন মাৰি দিওঁ বাকী এইখিনি অকণমান সিজিব আমি অকণমান ব্ৰেক লৈ ল'ম আকৌ আহিম আপোনালোকৰ ওচৰলৈ মোৰ জোল হৈয়ে গ'ল আৰু এইখিনি এতিয়া মই ইয়াতে গাজৰ অলপ সিজি থৈছিলোঁ মই কেতিয়াবা এনেকুৱা কৰোঁ গাজৰবোৰ সিজি হোৱাৰ আগে আগে মই এইখিনি দি দিওঁ এয়া মই এনেকৈ এয়া গাজৰখিনি দি দিছোঁ আৰু মই ইয়াত কণীকেইটা ভাজি থৈছিলোঁ যে এইকেইটা এতিয়া দি দিম ইয়াত লৰাই দিম মোৰ হৈ গৈছে সেইটো গাজৰখিনি সিজিবলৈ দৰকাৰেই নাই ইয়াত এটা ধুনীয়া পাতত কুটি দিলে হৈ গ'ল আৰু এয়া মোৰ আঞ্জা ৰেডি শাকখিনি খোৱাৰ আগে আগে ভাজি তো এয়া মই ঢাকন মাৰি গেছ অফ কৰি দিলোঁ এয়া চাহ বনাই লৈছোঁ আমি দুয়ো খাবলৈ এতিয়া চাহ খাম আজি ইমানতে আপোনালোকক বিদায় লৈছোঁ আপোনালোক সকলো ভালে থাকক আনন্দত থাকক আজিলৈ বিদায়